তোমাৰ বস্তুটো তোমাকেই দিছে। আমি নিজে সেইটো চিনি নাপাওঁ কাৰণে আমি এটা ধ্বংসৰ ফালে গতি কৰি আছোঁ। নহ'লে পৃথিৱীখন ইমান এনেকুৱা ধৰণে এফালে পলিউশ্যন, এফালে যুদ্ধ, এফালে অনাহাৰত মানুহ মৰিছে, এফালে চুডানত সোণৰ কাৰণে দুটাই কাজিয়া কৰি বহুত মাৰি পেলাইছে, ক'ৰবাত হিজাবৰ কাৰণে কিবা ঘটনা হৈছে, ক'ৰবাত ধৰ্মৰ নামত উন্মাদনা হৈছে। এই বস্তুবিলাক তোমালোকে নজৰত ৰাখি পেলাই নিজে কেনেকৈ চাই ক'লে নহয়, বেদত লিখা কথাটো ক'লেতো সেইটো স্বামী বিবেকানন্দই কৈছিলে, উৎকৃষ্ট জাগ্ৰত তুমি উঠা আৰু নিজে জাগা, প্ৰাপ্য বৰাং নিবোধত। যেতিয়ালৈকে নিজৰ গ'লটো ৰিচ নকৰা, যেতিয়ালৈকে যিটো বিচাৰিছা নোপোৱা, তুমি লাগি থাকা। কাৰণ লাগি থাকিলে বিলোপ হৈ যায়। গতিকে অংকুৰ আমাৰ কাৰণে উদাহৰণ, আয়াতুল্লাহ আমাৰ কাৰণে উদাহৰণ। এই ল'ৰা ছোৱালীসকলৰ কাৰণে মানে কি শিকিব পাৰা? আমাৰ এটা প্ৰব্লেম আছে, কলেজখন হোৱা নাই, আমি চেষ্টা কৰি আছোঁ। তোমালোক মই আজি এটা অনুৰোধ কৰিম, তোমালোক যিহেতু আটাইবোৰ ছেকেণ্ড চেম ন, ছেকেণ্ড চেম, মই এটা অনুৰোধ কৰিম তোমালোকক, পাৰা যদি ৰাখিবা। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব এইকেইদিনতে। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে তোমাৰ ঘৰৰ ওচৰৰ কোনোবা ল'ৰা ছোৱালী পাছ কৰিব, আৰু ডিভিজন পাই পেলাই মোৰ কলেজখনলৈ যাবলৈ বিচাৰিব, কোচিং কৰা ভাড়া কৰিব। তেওঁক ক'বা বোলে তুমি পইচা খৰচ কৰি পেলাই বৰগুৰিৰ পৰা, ৰাণীৰ পৰা ইমান দূৰলৈ যাব নালাগে। এইখন কলেজৰ ছাৰ বাইদেউবিলাক বেয়া পইচা দিব। এই যিটো ঘৰুৱা আপোনত্ব, এই যিটো ঘৰুৱা মা দেউতা বাই ভনীৰ হেৰি কৰ্ডিনেশ্যন, এই যে তোমালোক এখন কাপোৰত বোৱা গৈছা, এই বস্তুটো কিন্তু ডাঙৰ কলেজবিলাকত হ'ব নাপায়। সদায় যিবিলাক ল'ৰা ছোৱালী অত্যন্ত কষ্টেৰে আহে, তোমালোকৰ বুক দেখিলে মই গম পাওঁ ল'ৰাবিলাকৰ চবৰে কেনেকুৱা সচ্ছল নেকি অৱস্থা মই জানো, কাৰণ মই ইয়াৰ পৰাই গৈছিলোঁ। মই কেওট্ৰাত ডাঙৰ হৈছোঁ, মই বিজাপুৰত ডাঙৰ হৈছোঁ, মই জানোতো মই ৰাণীত ডাঙৰ হৈছোঁ। মানে সোমবাৰে সোমবাৰে বজাৰ বহে নাই কিয়, গতিকে মই এইবিলাক ঘূৰি ঘূৰি ডাঙৰ হৈছোঁ। মোৰ এক্সপিৰিয়েঞ্চ আছে সেইবিলাকত, ছাৰৰো বহুত এক্সপিৰিয়েঞ্চ আছে। মই দীঘলীয়াকৈ অলপ কিয় ক'লোঁ, তোমালোকক আকৌ মই কোনদিনা লগ পাম জানা? যিদিনা তোমালোকৰ ফ্ৰেচাৰ ছ'চিয়েলৰ দিনা লগ পাম, ঠিক আছে? সেইদিনা গোটেইবিলাক থাকিবা তোমালোক। আহিম ফ্ৰেচাৰ ছ'চিয়েলত, তাৰপিছত এটা ডাঙৰ ডিক্লেয়াৰ কৰিছিলোঁ ইয়াতে মোৰ দেউতা দাতা, তেখেতৰ মূৰ্তি এটাৰ কাৰণে এইটো অলৰেডি কৰিবলৈ দিয়া হৈছে, কিন্তু মূৰ্তিবিলাক আজিকালি কিবা অকণমান মানে ঠিক ফেচিয়েল ছেপটো নাহে, বস্তুবিলাকত ফটোত দেখাটো নহয়। গতিকে কিবা কিবি কৰি আছে তাৰমানে, কি হয় দেখা যাওক। সেইটো এটা সময় হ'ব আমাৰ 17 আগষ্টৰ দিনা, সেইদিনা তেখেতৰ মৃত্যু তিথি। গতিকে তেতিয়ালৈকে তাৰ আগতে হয়তো তোমালোকৰ ফ্ৰেচাৰ্ছত লগ পাম, আৰু আমি অংশদিনা ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাম। তোমালোকৰ পৰীক্ষাৰ কাৰণে আটাইকে শুভেচ্ছা জনাইছোঁ মই, আৰু আশা কৰিছোঁ আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষাত অত্যন্ত ভাল ফল কৰিব। আমাৰ স্বপ্ন লাগি আছে তোমালোকৰ লগত NSS, খুব নাম আছে হৰিদায়তী কলেজৰ।